বেয়া কাম কৰা নাই বুলি নিশ্চয় বেয়া কাম কৰিছে তেওঁলোকক শাস্তি পাব তেওঁলোকে যি কৰিছে কিন্তু আমাৰ এচাম মানুহ আছে কি ভিডিঅ'টো পোৱা মাত্ৰকে তেওঁলোকে মানে নিজৰ পেজত মানে শ্বেয়াৰ কৰিছে আৰু সাধাৰণ যদি নিজৰ ফটো এখনো দিব লগা হৈছে গুড মৰ্ণিং বুলি দিছে সেইখন ফটোটো মানে ছাইডত সেই সিহঁতৰ ফটোখন লগাই দিব যে এইজনে ইমান সৰু ছোৱালীজনীক বেয়া পাতিলে নিজৰ মোমায়েকৰ কিবা কিবি সেনেকুৱা এইটো এটা টপিক আৰু এটা বৰ্তমান যোৱাকালি দেখিবলৈ পালোঁ যে নতুনকৈ ইউটিউবাৰ এজন নিজৰ গাৰ্লফ্ৰেণ্ডজনীক বিয়া পাতিছিলে 2 বছৰ আগতে কৰ্ট মেৰেজ কৰিছে তেওঁলোকে আৰু বৰ্তমান তেওঁ সন্তান সম্ভৱা হৈ আছে তেওঁ গাত আছে আৰু তেওঁ বিয়াত বহিছে সেইটো লৈ পেলাই চৰ্চা মোবাইল খুলিবই নোৱাৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে মানে গম পায় কথাটো কিন্তু তেওঁলোকে দেখাও নাই যে দেখাক দেখিহে মানে ভিডিঅ'টো যে দেখিছে সেইটোহে নিজে কৰি মানে ছ'চিয়েল মিডিয়াখনত মানে পুৰা গেলাই আছে যে তেওঁলোকে এইটো কৰিলে সেইটো কৰিলে নাই সেইটো কৰিব নাপায় তেওঁলোকতো বিবাহিতই হয় ন কৰ্ট মেৰেজ কৰাই আছে তেওঁলোকে ভুল হৈছে বুলি বোলে স্বীকাৰো কৰিছে মই ভিডিঅ' চাবলৈ যোৱা নাই কিন্তু আমাৰ মানুহখিনিয়ে কিবা এটা টপিক পোৱাৰ লগে লগে ইমানকৈ কিয় মানে থাকিব নোৱাৰা কৰি দিয়ে মানুহক লোকৰ ভুলটো ইমান খুচৰি চাবলৈ চেষ্টা কৰে